প্ৰথমতে মই আপোনালোকৰ সকলো চেনেললৈ মই গোসাইগাঁও জিলা BPF দলৰ তৰফৰ পৰা তথা আমি NDA তৰফৰ পৰা আপোনাৰ সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমি গোসাইগাঁও জিলা কমিটি তথা আমাৰ গোসাইগাঁও অঞ্চলৰ যিমান বিজেপিৰ মণ্ডল কমিটি আছে সকলোৱে আমি যৌথভাৱে আজি আমি পদযাত্ৰা কৰিলোঁ। অলপ আগতে দুপৰীয়াত আমাৰ দলৰ মুৰব্বী আগ্ৰামা মহিৰ আলী ছাৰে বিশাল এটা গণ সমাৱেশ গোটাই পেলাই আজি আমি ইয়াত গণ সমাৱেশ এটা কৰিলোঁ। ইয়াৰ পিছতেই এই মানুহবিলাকে আকৌ পুনৰ আমি গোসাইগাঁও বাছ আস্থানৰ পৰা SS মাৰ্কেটলৈকে পদযাত্ৰা কৰি সকলো ভোটাৰক জাগ্ৰত কৰাৰ উদ্দেশ্যেৰে সকলো ভোটাৰ যাতে যেন আমাৰ দলৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ নাঙলৰ চিনত ভোট প্ৰদান কৰে তাৰ বাবে আজিৰ এই কাৰ্যসূচীটো লোৱা হৈছে। কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক আজি আহিছিল। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে কোনেও নাহাৰে। আপোনালোকে সাংবাদিক গোসাইগাঁও মহকুমাৰ চুকে কোণে আপোনালোকে চবেই যায় গম পাইছে যে এইবাৰ বঁটা কাৰ লগত গৈছে। আপোনালোকে নিশ্চয় ভালকেই জানে এইবাৰ যে কোনো দলেই আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব এয়া কথা।